সতেজ কণী পানীত কিয় ডুব যায় আৰু বতাহত চৰাই কেনেকৈ উৰে আৰু মাছ পানীত কেনেকৈ জীয়াই থাকে এই সকলোবোৰ কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক নহলে অকমানো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো 1 নম্বৰ 1 কুকুৰে মুখৰ পৰা কিয় জিভা উলিয়ায় কাৰণ কুকুৰটোৱে ইয়াৰ শৰীৰৰ তাপমাত্ৰা হ্ৰাস কৰিবলৈ জিভাৰে উশাহ লয় কিয়নো জিভা উশাহত লৈ জিভাত থকা পানী বাষ্পীভূত হয় এই প্ৰক্ৰিয়াত জিভাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ তাপ লোৱা হয় এই কুকুৰে মুখৰ পৰা জিভা উলিয়ায় ফেক্ট নম্বৰ 2 আমি কিছু সময় ঘূৰি দিলে আমাৰ মগজু দীঘলীয়া সময়ৰ বাবে কিয় ঘূৰি থাকে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে আমি কিছু সময় ঘূৰি দিয়াৰ পাছত আমাৰ মগজু ঘূৰিবলৈ আৰম্ভ কৰে কাৰণ সেই সময়ত মানুহৰ ভিতৰৰ কাণত থকা সংবেদনশীল পদাৰ্থও বিয়পিবলৈ আৰম্ভ কৰে এই সংবেদনশীল পদাৰ্থই মানুহৰ মন নিয়ন্ত্ৰণ কৰি ৰাখে সেয়ে আমি ৰৈ যোৱাৰ পাছতো সামগ্ৰীসমূহ কিছু সময়ৰ বাবে ঘূৰি থাকে যেতিয়ালৈকে এই পদাৰ্থটো ঘূৰি মানুহৰ মগজু দীঘলীয়া সময়ৰ বাবে ঘূৰি থাকে ফেক্ট নম্বৰ 3 চৰাই কেনেকৈ বতাহত উৰে কাৰণ চৰাইৰ হাড়বোৰ খোলা আৰু হাওঁফাওঁ বায়ুৰ থলি থাকে যি শৰীৰটো পাতল কৰি ৰাখে এনেদৰে শৰীৰ আৰু ফাঁকিৰ পাতলতাৰ সহায়ত চৰাইবোৰে সহজতে বতাহত উৰিব পাৰে 1 নম্বৰ 4 সতেজ কণী পানীত কিয় ডুব যায় আৰু পুৰণি কণী পানীত কিয় ডুব নাযায় ইয়াৰ কাৰণ হৈছে পুৰণি কণীৰ ভিতৰত বায়ুবাহিত কণা বৃদ্ধি হয় আৰু ইয়াৰ আকাৰ বৃদ্ধি কৰে লগতে নিমখীয়া পানীৰ কণী উপঙি থকাৰ কাৰণটো হৈছে নিমখ যোগ দিয়াৰ ফলত পানীৰ ঘনত্ব বৃদ্ধি হয় আৰু কণী বাঢ়ি যায় এয়ে সতেজ কণী পানীত ডুব যায় আৰু পুৰণি কণীবোৰ পানীত ডুব নাযায় 1 নম্বৰ 5 মাছে পানীত কেনেকৈ জীয়াই থাকে জীয়াই থাকিবলৈ সকলোতে অক্সিজেনৰ প্ৰয়োজন সেইকাৰণে মাছৰ এটা বিশেষ অংগ আছে অৰ্থাৎ মাছৰ গিল এইবোৰ সিহঁতৰ মূৰৰ দুয়োফালে পোৱা যায় মাছবোৰে পানীৰ তলত উশাহ ল'বলৈ মুখ খোলে আৰু সিহঁতক গিলৰ ফালে পাম্প কৰে ইয়াৰ পিছত গিলবোৰত থকা আৱৰণৰ সহায়ত পানীত থকা অক্সিজেন শোষণ কৰে ইয়াৰ পিছত এই পানী খুলি ওলাই আহে ইমানেই আছিল আজিৰ ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকৈ ৰহস্যময় কথা জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ